বন্ধুসকল বৰ্তমান ইণ্টাৰনেটৰ যুগ এই সময়ত ইণ্টাৰনেটৰ অবিহনে অলপ সময় কটাবলৈকো আমি চিন্তা কৰিব লাগে এই ইণ্টাৰনেটৰ সকলোতকৈ ডাঙৰ ৱেবছাইট হৈছে গুগল এই গুগলত সকলো ধৰণৰ খবৰৰ পৰা যিকোনো কাম-কাজ কৰিব পাৰি বৰ্তমান যুগত আমি চকু মুদি গুগলৰ ওপৰত বিশ্বাস কৰোঁ কিন্তু গুগলে আমাক দিয়া সকলো ইনফৰমেশ্যন শুদ্ধনে গুগলৰ জন্ম কেতিয়া হৈছিল তো বন্ধুসকল স্বাগতম জনাইছো জিজি ফেক্টছৰ আকৌ এটা নতুন ভিডিঅ' লৈ এই ভিডিঅ'টোত মই গুগলৰ বিষয়ে 5টা আমেজিং ফেক্ট ক'ম তো বন্ধুসকল ভিডিঅ'টো চাই যদি ভাল লাগে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু এনেকুৱা ধৰণৰ আমেজিং ফেক্টৰ বিষয়ে জানিবলৈ আৰু শিকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটোত ক্লিক কৰিব নাপাহৰিব তো বন্ধুসকল বেছি দেৰি নকৰি বলক আৰম্ভ কৰোঁ বন্ধুসকল আপুনি যদি বৰ্তমান সময়ত যিকোনো এটা বস্তুৰ বিষয়ে ইণ্টাৰনেটত সাৰ্চ কৰে তেন্তে তাৰ প্ৰথম হোম পেজটো গুগলৰ দেখা পাব এণ্ড্ৰইডৰ পৰা ইউটিউব আৰু গুগল মেপৰ পৰা জিমেইললৈকে সকলোবোৰ গুগলৰ দ্বাৰা পৰিচালিত হয় কিন্তু বন্ধুসকল আপোনালোকে জানেনে গুগলে কিমান টকা ইনকাম কৰে গুগলে প্ৰতি 1 ছেকেণ্ডত 1,30,900 টকা ইনকাম কৰে মানে আপুনি চকু কেইটা জপাওঁতে গুগলে 1 লাখতকৈও অধিক টকা ইনকাম কৰি আছে গুগলে প্ৰতি বছৰে 200তকৈ অধিক সৰু কোম্পানী কিনি লয় জানেনে গুগলৰ যিটো হেড অফিচ আছে তাত তেওঁলোকে 150তকৈও অধিক ছাগলী পুহি ৰাখিছে এতিয়া আপোনালোকে ভাবিছে যে এইটো কি ফেক্ট হ'ল আৰু আপোনালোকে ভাবিছে যে গুগলৰ দৰে এটা ডাঙৰ প্ৰতিষ্ঠানে ছাগলী কিয় পুহিব ইয়াৰ কাৰণ হ'ল যে তেওঁলোকে তাত গজা ঘাঁহবোৰ খাবলৈ ছাগলী পুহিছে ঘাঁহ কটা মেচিন ব্যৱহাৰ কৰিলে তাত কাম কৰা লোকসকলৰ যাতে কোনো ধৰণৰ ডিষ্টাৰ্ব নহয় আমেজিং নহয় জানো বন্ধুসকল আমি সকলো সময়তে ব্যৱহাৰ কৰি থকা গুগলৰ নামটো এটা ভুল নামৰ পৰা হৈছিল প্ৰথমতে গুগলৰ নামটো বেকআপ ৰাখিছিল যদিও এই নামটো তেওঁলোকৰ পছন্দ হোৱা নাছিল সেইবাবে ইয়াক গুগল ৰাখিছিল গুগল মানে একৰ পাছত লগোৱা 1টা শূন্যক বুজায় কিন্তু যেতিয়া গুগলৰ ৰেজিষ্ট্ৰেচন হৈছিল তেতিয়া গুগলটো টাইপ কৰোঁতে ভুল হৈ গুগলটো গুগল হৈছিল আৰু এই নামটো তেওঁলোকৰ বহুত পছন্দ হ'ল আৰু গুগল নামটোকে ৰাখিল আপুনি এই ফেক্টৰ বিষয়ে আগতে গম পাইছিলে নে কমেণ্ট কৰি নিশ্চয় জনাব বন্ধুসকল যেতিয়া আপুনি কিবা এটা বস্তু গুগলত সাৰ্চ কৰে তেতিয়া হয়তো আপুনি বহুত এড দেখিব পায় আৰু ইয়াৰ বাবে আপোনাৰ হয়তো কেতিয়াবা খং উঠিছে কেতিয়াবা হয়তো আপোনাৰ মনত তেনেকুৱা প্ৰশ্ন হৈছে গুগলে এনেকুৱা ধৰণৰ এড কিয় দেখায় গুগলে কিছুমান আনভেলুৱেবল এডছ দেখায় ইণ্টাৰনেটৰ ইউজাৰসকলক আমনি দিব বিচৰা নাছিল কিন্তু তেওঁলোকে পইচাও ইনকাম কৰিব লাগিছিল সেইবাবে তেওঁলোকে কিৱৰ্ডৰ সহায় ল'লে যাৰ দ্বাৰা আপুনি কিবা এটা সাৰ্চ কৰিলে সেইটোৰ লগত মিল থকা কিছুমান এডছ আপোনাৰ বাবে আহে যাতে আপুনি বৰ নহয় আৰু তেওঁলোকেও পইচা ইনকাম কৰিব পাৰে বন্ধুসকল আমি আজিকালি ব্যৱহাৰ কৰা জিমেইলটো গুগলৰে এটা অৱদান আপুনি জানেনে এই জিমেইলটো কেতিয়া বনাইছিল গুগলে আটাইতকৈ সহজতে ব্যৱহাৰ কৰিব পৰা জিমেইল 1 এপ্ৰিল 2004 চনত তৈয়াৰ কৰি উলিয়াইছিল প্ৰথমতে এই জিমেইলটো কেৱল বেটা ইউজাৰসকলৰ বাবে মুকলি কৰি দিছিল আৰু বহুত পৰিৱৰ্তন আৰু শুধৰণিৰ পাছত ইয়াক 2009 চনত সকলোৰে ব্যৱহাৰ কৰিব পৰাকৈ মুকলি কৰি দিছিল বন্ধুসকল আপোনালোকক যদি গুগলৰ বিষয়ে আৰু আমেজিং ফেক্ট লাগে তেনেহ'লে এই ভিডিঅ'টো লাইক কৰিব নাপাহৰিব তেনেহ'লে বন্ধুসকল আকৌ লগ পাম নেক্সট ভিডিঅ' তেনেকুৱা কিছুমান আমেজিং ফেক্ট লৈ তেতিয়ালৈকে বাই